এটা হাতে দি নমস্কাৰ গাইজ তো ভ্লগৰ আৰম্ভণি আজি কেইটা বজাত কওঁ কেইটা বজাত তামোল চক আপোনালোকে নিজে চাই লওক এই কহে গেলে চাইছোঁ এই 2:40 তাকো ৰাতিৰ দিনত নহয় দিনততো আপোনালোকে গমেই পাই যে দিন হনাই বৰ্তমান ৰাতি হৈছে আমি আইছো পুৰা আজি মানে ভূত চাবা আৰু ভূত চাবা মানে কি ভূতক আইছোঁ ৰাতি ভ্লগ বনাবা কওকচোন কিয় নাজনো কাৰণ না কি পেটলা কাৰণ নহয় ভূতক মাৰিম ভূতে আমাক বিক্ৰী কৰে আৰু পাকিস্তানৰ কাৰণে আমি কিবা ভগাভোগ কৰি যিমান ভূত আমি সব পাকিস্তানত পাঠম বঢ়িয়া সেইটো কথা বাকী বেছি হ'ব সেই পাকিস্তান গৈ থাকা নালাগে পাকিস্তানকে মাৰিছোঁ পাকিস্তানত পেকআপ কৰি বাহিৰ আমি ভ্লগ দিব চেষ্টা কৰিম আপোনালোকৰ কাৰণে এণ্টাৰটেইনমেণ্টখিনি আমি যিমান পাৰোঁ সিমান আমি নিজৰ কষ্ট কৰিও এই ৰাতি ঘুমটি ক্ষতি কৰি আপোনাৰ চকু চাব পাৰে বেছি হ'ল মানে আপোনালোকে চাব পাৰে আপোনালোকে চাব পাৰে আমি ইমান এণ্টাৰটেইনমেণ্ট কৰি ৰাতি আপোনালোকক এণ্টাৰটেইনমেণ্ট কৰিছোঁ আমি জাষ্ট ছোৱালীবোৰ আছে অলপ লাজ মানে কি ৰাতি ঘূৰাটো অলপ ভাল ইবাৰে গ'ল মানে আমাৰো সন্মান আছে নহয় সেইকাৰণে ছোৱালীবিলাকৰ আগত আমি বেছি নবকোঁ চ' আমি এতিয়া যাইছোঁ আমি কাঠপাৰাৰ ফালে আমি এখন বিয়া খাবলৈ আহিছিলোঁ মেইন কেছটো বেছি বক্সা নাই আছোঁ আমি আহিছিলোঁ কিবা কাৰণত বিয়া খাবা আহিছিলোঁ আহি কিনে হ'ল আমাৰ এটা সৰু দুৰ্ঘটনাটো একো নাই এনে কৈছে মানে দুৰ্ঘটনাটো এনেহেন হ'ল মোৰ হাতখনে গাড়ীখনক নাটনা হৈছে এটা খিকাৰী কথা কৈ গেলি তই যদি খিচাৰি কথা কৈছ মই মাংস এন কথা কৈছোঁ খিচাৰি কথা আমিতো ধৰিব পৰা নাই কি কৰা মানে বিয়া খাব আহিছিলোঁ আহোঁতে দেৰি হৈছে সেইকাৰণে আজি ভ্লগটো ৰাতি ষ্টাৰ্ট দিছোঁ আৰু মোৰ ভ্লগত আজিৰ পৰা গালি চালি নহ'ব দে একদম আজিৰ পৰা এইটো মানে ইউটিউব চেনেলটো অলপ ভাল হ'ব নমস্কাৰ দিছোঁ নহয় এটা হাতে দি সেই টেনশ্যন নল'ব আৰু গালি চালিও কম হ'ব বিদ্যা বহুত মানে হৈ গৈছে বহুত কথা শুনিছোঁ আৰু নহয় ভাল কপিৰাইট লাগছে চৰি এইখিনি কাটি দিম এইখিনি নহয় সঁচাই বেছি এই ৰাতি আন্ধাৰত চাওক না মানে কি ক'ম আৰু ইমান ভূতলে যি সালমান খালিকা পাত পাৰিব লাগিব চ' সেয়ে ৰাক্ষসক যাওঁ হনুমান চালিচা পঢ়িছা কওক জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপিল নাপে মানে আধা মই জানো আধা নাজানো जय हनुमान ज्ञान गुण सागर जय कपीस किन लोक उजागर रामदूत अतुलित बलधाम अंजनी पुत्र पवन सुत नामा महावीर विक्रम बजरंगी कुमति निवार सुमति के संगी बाकी नाजू জয় শ্রীরাম বঢ়িয়া জয় শ্রীরাম সো গাইস ৰাকেশক ফোন মাৰলো দুইবাৰ নাই উতলা নাই ফোন মানে ইটা দোকানত যাই ডাইৰেক্ট হামলা দিম নাকি পিস্তলটো আছে না পিস্তলটো লওঁ পিস্তল এতিয়া ৰাকেশৰ দোকান পালোৱে মোটামুটি তাতে যাই মই ৰাকেশক দেখি আছোঁ অলপ ৱেইট কৰক জাষ্ট ৱেইট এণ্ড ৰাকেশক চাই ৰাকেশে নুঠিল তামোল এনি ৰিয়েকশ্যন আমাৰ মিয়াক লগ পালি জীৱনভৰ শুন কেছটো কওঁ ৰাকেশক মাতিছিলোঁ 2 বাৰ 3 বাৰ 10 বাৰ 15 বাৰ কিন্তু ৰাকেশে ইমান ডাঙৰকে মৰছি তুমি সেইকাৰণে ইয়াৰ উঠিবা নাই সেইকাৰণে আৰু আজি ইয়াৰ নামটো কালি পুৱা আহিম ভাই উঠছি নেকি ট্ৰল বেছি হৈছে দে মাৰলি কিন্তু বাচি থাকিব অলপ মাফ কৰি দিবি সৰু চলি বুলি তো মই ভয় কৰা বুলি জানো আৰু পাঠশালাৰ এইখিনিতো চিনি পাই আমাৰ মৰমৰ লাউৰা আমি লোকেল সেয়ে তামোলে আমি যে ৰাতিকে ভ্লগ আৰম্ভ কৰিছোঁ কোনোবা কৰিব না চিন্তা কৰিব কাৰ দম নাই নাই এইফালে কিবা হ'ব আমাৰ পাঠশালাৰ বজালি হাই ছেকেণ্ডাৰী ইংলিছত now our BHSS full from is Bozali Higher Secondary Pathshala is going on to 50th কি বুলি কয় এনিভাৰ্সাৰী হেই সালা দিয়া হৈছিল নেকি মেছে গোল্ডেন জুবলি 50th গোল্ডেন জুবলি নহয় 100 নহয় 50
পাগল হৈছা তই চুদুৰ ভাই 100 বছৰ হ'ব মনিছা Bozare High Secondary is going on 100 Golden Jubilee. That's why you all are invited in Bozale High Secondary. I'll give our card, menu card, not menu card. This is not hotel. invitation card, card. and we also মানে মাথু সবকে We also invited you. guys, we also all guys. invited you and you come and join us. Oh. And enjoy with us. It is very funnable festival of In our Assam most popular singer is singer will. grammar পঢ়বা লাগে কেনে Singer will বগলা আহি আছে না singer আহি আছে মানে will. singer will be come. Yeah. Yes. মোৰ লগ পাইছোঁ মোৰ লগ পাইছোঁ লোকেলে ভাই তই থাক মই ঘুমং এইটা মোৰ লগতে ইটাই মেছে মোৰ লগতে যাব ইটাই মোৰ লগতে যাব ও যা তাদের লগত যা আইছি খাইছি কালু কালু ভালো লেলে ও ভাই পেরে কালু 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 লেলে नमस्ते रातिर व्लॉग क्या था ये क्या था यू कहाँ से लग गया यू क्या था यू उई ए कुत्ते दूर है क्या रहा है बे दूर है भाई মানে এটা ঘৰ পালোঁ ঘৰত যে ঘুমো কালিব আহিম না কেইটা মোৰ নাই গাইছ ফটোতে পাইছোঁ নে ৰাতিপুৱা হ'ব নংমে ৰখি দিওঁ নেকি পুৱা হ'লে যাওঁ শুন এটা বস্তু দেখোঁ মোক মানে মই মানে সদায় মানে মোৰ বেষ্ট পাৰ্টনাৰ এটা মানে মাই ইনস্পিৰেশ্যন হৰ হৰ মহাদেৱ কমেণ্টত হৰ হৰ মহাদেৱ এটা খুন্দা খাইছোঁ হৰ হৰ মহাদেৱ কমেণ্টত হৰ হৰ মহাদেৱ এটা ক চৰি মই দেখা নাছিলোঁ ক হৰ হৰ মহাদেৱ এটা কমেণ্টত এটা হৰ হৰ মহাদেৱ হৈ যাব লাগিব আৰু মোৰ জুবিনৰ ব্লগটো ইমান ভাল পাইছি মানে কি ক'ম আৰু ইমান এটা ভিউজ আহিছি না তাতে মোৰ মন চন কপি ডেট লাগি গৈছে একো লগা নাই ইমান এটা তাগৰা হেন ভিউজ আহিছি মোৰ মন ডিসলাইক মাৰছো কিন্তু এই মোৰ মন চন ৰিপৰ্টো মাৰি দিছো দুইবাৰ মোৰ মন চন খুলি ওলাই পৰছি মোৰ দুটা মোবাইল আছে 10 মোবাইল দি ৰিপৰ্ট মাৰি দিছো মোৰ মন চন খুলি ওলাই মুখেদি ওলাই পৰছি জানি ধৰু ইটা নহয় সিদিনাই তাৰে পাছত কি হৈছে জানা সেই মনটো মানে বটলি মেথন মুখত খাই মেথন আৰু গিলি থৈ দিছোঁ জাগাত সেয়ে এবাৰ ছেকেণ্ড টাইমত চাও আছে না নাই কি গে মনটো আছে না মেছেজ লৈ ইটা মানে ছেকেণ্ড টাইম এনেহেন ভাল পাওঁ মানে দি থাকব আৰু ময়ো মানে যিমান পাৰোঁ চেষ্টা কৰিম যি আপোনাৰ হাঁহি তুলবা সেয়ে ইটা ঘৰত যাওঁ টাটা ইফালে এটিএম আছে জয় শ্ৰীৰাম টাটা ইফালে এটিএম আছে এটিএমৰ পৰা কিবা টাকা পইচা ওলাই লওক নেকি নাই আমাৰ এটিএম এ নাই চালা দে নমস্কাৰ গাইছ নমস্কাৰ ভালকৈ দিয় অলপ মোৰ নিচিনা চালত অহা নাই নমস্কাৰ সেনেকৈ নহয় নমস্কাৰ গাইছ নমস্কাৰ গাইছ এইহে মানে কেছটো কি হ'ল কি ক'ম আৰু মানে ইচ্ছাও নাই ক'বা হয় না কবা মন ভালে নালাগে মন কবা মানে কি হ'ল ৰিচেণ্টলি যোৱাকালি মানে বহিলং যোৱাকালি মানে কি হৈছে মই যোনটো স্কুলত পঢ়া আছিলোঁ যোনটো স্কুলত পঢ়া আছিল মানে কলেজ টাইপৰ তাৰে ষ্টুডেণ্ট এটা ইউ ফাইনেলৰ ৰিজাল্ট দিয়াৰ কাৰণে ছোৱালী এটা ছুইচাইড কৰিছে সঁচাই জাষ্ট কোনটি কাৰণত থাৰ্ড ডিভিজন পাইছে কাৰণে এতিয়া কি ক'ম মানে কি হৈ গৈছে কি মানুহৰ মাত্ৰ থাৰ্ড ডিভিজন পাইছে কাৰণে তাই মৃত্যুকে বাছি লৈছে কিয় মানে এডুকেশ্যন চিষ্টেমটো ইমান ঘাটিয়া হৈ গৈছে না ইমানেই ঘাটিয়া হৈছে না তামোল এডুকেশ্যন চিষ্টেম ঘাটিয়া হৈছে ফাৰ্ষ্ট কথা তাৰে ওপৰত মানুহৰ মেণ্টেলিটিটো ইমান বেয়া হৈছে আজিকালি কি ক'ম আৰু মানুহৰ মেণ্টেলিটি একদম বেয়া আপোনাৰ চাব থাৰ্ড ডিভিজন পোৱা ছোৱালী হওক বা ল'ৰা হওক এটা আৰু ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা থাৰ্ড ডিভিজন পোৱা ছোৱালীটোৱে ধৰি ল'লোঁ আমি থাৰ্ড ডিভিজন পোৱা ছোৱালী এটাই বেছি ইনকাম কৰিছে ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা এটাৰ আগত
গম পাইছে এইটো কিন্তু মানুহৰ মেণ্টেলিটি এনেকুৱা নহয় যদি এজনী ছোৱালীয়ে 3rd ডিভিজন পাইছে তো সেই তাই বেয়া মানুহৰ আগত বেয়া তাই চৰিত্ৰ বেয়া ভাল নহয় গাঁওবিলাকত আজিকালি সেইটোৱে ওলায় তো কিয় এনেকুৱা আপোনালোকে অলপ ভিডিঅ'টো শ্বেয়াৰ কৰক এইখিনি যেন চবৰে কাণে কাণে সোমায় এই মেণ্টেলিটিটো মানুহৰ অলপ ভাল কৰিব দিব মানে 3rd ডিভিজন জাষ্ট 3rd ডিভিজন এটা পাইছে কাৰণে মানে তাই মৰি গৈছে ভাবকচোন তাইৰ ফেমিলিত কি চলিছে এতিয়া আৰু মই এইখিনি নিজেও গম পাওঁ যে 3rd ডিভিজন তাই ইমান ডাঙৰ এটা ষ্টেপ এনে ল'ব পৰা নাই হয়তো তাইক কোনোবাই কিবা কৈছে ঘৰত প্ৰেছাৰ দিছে মোৰ মতে দিবা নেদিলেও কথা নাই নেদিলে মানে কি নেদাব পাৰে কিন্তু মোৰ মতে তাইৰ মাইণ্ডত একদম মানে বহুত প্ৰেছাৰ পৰি আহিছিল যে মই 3rd ডিভিজন পাইছোঁ কিয় বুজি পাইছে মই এনেহেন মানে ষ্টেপ এটা ল'বৰ কাৰণে মোৰ মাথাত ছুইচাইডৰ যদি কথা আহে তেনেহ'লে মোৰ মাথাত বহুত প্ৰেছাৰ থাকিব লাগিব তেতিয়াহে মই সেইটো ষ্টেপটো ল'ব পাৰিম বুজি পাইছে না কেছটো মানুহ আজিকালি কেনেকৈ ফাঁচি আছে জানা এটা নিংনি আছে নিংনিটো ডাঙৰ হ'ল মাথন এডুকেশ্যন কৰি মাথন ভাল এটা জব পালাক 9 to 5 জব কৰিয়ে থাকিব মানে এনি টাইম কৰিয়ে থাকিব লাগিব সি বিয়া বাৰু কৰলাক চলি বুলি হ'লাক সেই মানে নিংনিটোৱে আৰু তাহাৰ চলি বুলিকো পঠাব যে তুহুন এটা ভালকৈ কিবা এটা পঢ়ে তুহুন কিবা এটা জব কৰ 9 to 5 মোৰ নিচিনা বুজি পাইছে এইটি চাৰ্কেলটো সেনেকৈ চলি থাকে এনেকৈ চলি থাকব এটি মই গেৰাণ্টি দিছোঁ এটি জীৱনত কমবাৰ নাই যদি আমাৰ নিজৰ মেণ্টেলিটিটো নবদলওঁ এটি জীৱনত কমবাৰ নাই আৰু আমি নিজে একলা ফাঁচি থাকিম নহয় কৈছোঁ আমি নকওঁ যে পঢ়বা নালাগে সেইটো নকওঁ পঢ়বা লাগে চবেই পঢ়বা লাগে পঢ়বা কিয় নালাগিব পঢ়বা লাগব বেছিক এডুকেশ্যনটো লাগবই না বেছিক এডুকেশ্যন আপুনি কি 12 পাছ কৰক 3rd পাছ কৰক আপোনাৰ যিমান পঢ়বা ইচ্ছা পঢ়ি থাকক কিন্তু ইমান এটা প্ৰেছাৰ কৰি মাথন মাইণ্ডত সেনেকৈ পঢ়ি লাভ নাইতো যদি জীৱনে চেষ্টা কৰিব লাগে পঢ়ি কি লাভ হয় না নহয় কৈছোঁ এতিয়া আমাৰ ক'বই বেয়া লাগে যে তাইও আমাৰ ভণ্টিৰ নিচিনা হয় আমাতকৈ কিমান সৰু আমিতো এই 2022ত পাছ আউট হোৱা সেইখন স্কুলৰ পৰা আমাৰে ভণ্টি টাইপ তাই কিন্তু আমাৰ ক'বও বেয়া লাগে তথাপিও কৈছোঁ মানুহৰ মেণ্টেলিটিৰ কথাটো কৈছোঁ আজিকালি বাট এডুকেশ্যন চিষ্টেমটোতো আপোনালোকে জানেই ক'বতো নালাগে এডুকেশ্যন চিষ্টেমৰ কথা বাট মানুহৰ মেণ্টেলিটিটো অলপ ভাল কৰিব যেন মানুহে ইমানখিনি তললৈ নামি নাযায় যদি 3rd ডিভিজন পাইছে তই মৰিব লগা কি কথাটো কি হ'ল মৰিব লগা কি কথা হ'ল 3rd ডিভিজন পাইছে ভাই 3rd ডিভিজন পাইছে নিজৰ তাই লাইফ এটা আছে তাই নিজৰ লাইফটোত আগবাঢ়ি যাব পাৰে সেনেকুৱা কথা ন এডুকেশ্যনটো ইমান ইম্পৰ্টেণ্ট নহয় যিখিনি ইম্পৰ্টেণ্টটো নিজৰ লাইফটো তো বাকী আকৌ কৈ নাথাকোঁ মই একলা কৈ থাকিলে আকৌ কাম হ'ব না বাকী ভাইটি নামটো কৈ দিয়া একবাৰ নামটো নমস্কাৰ মোৰ নাম চাংগদা আইয়া সৰিয়া চাকলাত এনে আকৌ কৰিব নালাগে মোৰ লগত ফ্ৰী একদম হয় না নহয় আমি মানে আমি মানে ভ্লগাৰ হয় ভ্লগাৰ মানে চিনি নাপাওঁ ইউটিউবত যে ব্লগ বনাই বুজি পাইছ কি ব্লগটোৰ নাম আমাৰ ভ্লগটোৰ নাম হ'ল গড আৰিয়ান ভ্লগছ তুমি নাচাবা তোমাতকৈ যদি ডাঙৰ মানুহ আছে 18 বছৰৰ আগত 18 বছৰৰ ওপৰত তেনেহ'লে তাহাক চাবা দিবা তুমি নাচাবা তুমি ডাঙৰ হয় তাৰপিছত চাবা হ'ব না এনে ঘৰ ক'ত তোমাৰ ভাল লগত দিছ ঘৰ ক'ত তোমাৰ মোৰ সৰিয়া চাকলাত তে পঢ়িবা না ডাঙৰ হৈ কি হ'বা আকৌ সেই চাইণ্টিষ্ট পঢ়িবা লাগিব তেনেহ'লে বেছিকৈ কিন্তু পঢ়িবা কৈছোন কেনেকৈ যাতে মাইণ্ডত প্ৰেছাৰ নপৰে বুজি পাইছা না খেলা ধূলা কৰিব লাগিব হয় না নহয় তাৰপিছতে তুমি হ'ব পাৰিবা যিমান মাইণ্ডটো ফ্ৰী ৰাখা সিমান ভালকৈ পঢ়িবা বুজি পাইছ কি ক'লা একবাৰ সেই চেনেলটোৰ নাম গড আৰিয়ান ভ্লগছ অঁ মই দেখি আৰিয়ান ব্লগছ নহয় গড আৰিয়ান ব্লগছ মই দেখি যাওঁ মোকতো চিনি পাবা মোক স্কেন কৰি লওঁ ডাইৰেক্ট অঁ থপা ধৰা গাইছ আমি জাষ্ট চিন এনেকুৱা হ'ল আমি ইয়াত ভিডিঅ' বনাই আছিলোঁ তো বাবু এজন আহিছে সৰিয়হ চাকলাত তাত ৰখি আছিল নিজৰ বাকৰ লগত বাঘটো তাতে ৰখি আছে তো সি দৌৰি আহিছে ভ্লগ বনাই থকা দেখি আৰু সেনেকুৱা এতিয়া চাইছে চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিবা এটা ছাবস্ক্ৰাইব মাৰি গ'ল ন সেনেকুৱা নাই ৰখি আছে বাঘটো তাতে ই দৌৰি আহিছে আমাক ভিডিঅ' কৰা দেখা পাই যাওঁ হা এই বস্তাটো ধৰি লৈ যাওঁ না তোমাক সেইখিনিয়ে কথা ক'ব লগা আছিল আমাৰ যে অলপ আপডেট হওক অলপ অলপ আপডেট হওক
অ' চৰি কি গাইজ মানে চিনচিয়াৰ হোৱাটো ভাল আৰু কিবা অলপ চিনচিয়াৰ হোৱাটো ভাল হুম কিন্তু আৰু Sincere হওক, মানুহ update হওক। আৰু এটা কথা কি জানানে কি এই ৰেড ট্ৰেপৰ মাজত হুম গোটেই লাইন বাই লাইন চলি থাকব একদিন হুম এনেহেন এটা পকা লগা মানুহ ওলব এনেহেন এটা পকা লগা মানুহ ওলব মোৰ নিচিনা সি মানে এটি লাইন না মই দেখাই দিবি এটি লাইন না হুম এটি লাইন যাইছে চবে যাইছে হুম এনেহেন এটা মানুহ ওলব সি আছে এটি লাইনতো চবে যাইছে আৰু সি মানে গোটেই এটা মানে এটা জেগাত স্পেচিফিক জেগাত ৰখব হুম এনেহেন এটা মানুহ ওলব সি ফাৰ্ষ্টকে যাই মানে এহে চাইডে টাৰ্ণিং লৈ মানে এহে চাইডে ঘূৰি যাব নহয় সেইটোৱে কয় মাল্টি টেলেণ্টেড ইণ্টেলিজেণ্ট পিপুল এই দুনিয়াত আপোনাৰ ক'ব গ'লে 100ৰ ভিতৰত বাছ 5% থাকিব য়েছ আমাৰ ছাবস্ক্ৰাইবাৰ ভাইটিসকল আহি গ'ল লাষ্টতে অলপ কেমেৰাৰ আগত ওলাব এইবিলাকৰ পৰা এই পিনৰ পৰা আহি আছে দুটা ছাবস্ক্ৰাইবাৰ ভাইটি আহি আছে চ' আমি এইখিনিয়ে ক'লোঁ যে যদি আপোনালোকে থাৰ্ড ডিভিজনো পাইছে যদি আপোনালোকে থাৰ্ড ডিভিজনো পাইছে তথাপিও ইমানখিনি তললৈ নানামিব গম পাইছে না তই কি ছোৱালী এটা মতা তই কি বেচিলি তই কি বেচিলি গম পাইছে না মেট্ৰিক এজা নাই 5ত কিমান বেচিলি মনত নাই তো কিমান বেচিলা সেই ফাৰ্ষ্ট ইয়াৰত ছেকেণ্ড ইয়াৰত এই হ'ব তেনেহ'লে আৰু নকওঁ আৰু সেইকাৰণে হ'ব বেছি হৈ গৈছে ভ্লগটো মোৰ মানে অলপ দীঘল কৰিব লাগে। আৰু এটা কথা ই সুধিছে কৈছোঁ যে ডিম্পু বৰুৱাই মিছ পৰা বস্তু অৰ্ডাৰ দিয়া নাই দেই সি ডাইৰেক্ট দেৰাদুন যায় ডুবাই ৱাল্লা হাবিবি মোবাইল ৰাখোঁ দে আৰু কি কওঁ আৰু সেয়া আৰু বেছি একো নকওঁ আৰু না কি তামোলক দৈলে ফেলে দং দে এটা অ' তামোল তই থাৰ্ড ডিভিজন বেচিলি না তই থাৰ্ড ডিভিজন বেচিলি না মৰি যা মৰি যা কৈছিয়ে নাই জাষ্ট চিটুৱেশ্যনটো কৈছোঁ সেয়ে মানে এটি বদললে ভাল হ'ব হয় না নহয় কচোন এটি বদললি শ্বাহৰুখ খান মই বুজিছে না এটি বদললি মই ৰাস্তাৰ ভিখাৰী ছেম একে কথা খালি এটিৰ কথা এইটোৰে কথা আছে অঁ কিহৰ কথা আছে কৈছোঁ আৰু একবাৰ बाबू 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 मेरे बाबू ने थाना था यार वो सब मोह माया छोड़ो और ऐसी नहीं साला हाँ vlog बनो भी देवानो आहे ओ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব 20 টাকা দিলি ডিসক্রিপশনত লিংক যাব এটা প্ৰমোশ্যন ও প্রমোশন গোটেই এটা লিংক দিবি আইসি সাধৰু এই 12টা বাজে তামুল যাব লাগে আৰু দেখছি না আহাৰ লগে লগে নিচা চাকৰি কৰি নাই লগত আহাৰ লগে লগে নিচাৰ কথা এইগিলা কিন্তু কাটি চাটি নেদো দেই এইগিলা কাটি চাটি নেদো মই চলি যাব হা চলি যাব না সো গাইস দুটা সাবস্ক্রাইবার পালো আৰু ই এটা আৰু এই হি এটা মানে ক্লোজ আপটো ল'বা লাগে নহয় ক্লোজ আপটো লৈছো এই হেনে টাইপৰ মই কাই বকৰা বাত এই চেদ মই বোলে বকৰাই ভাল এই কি কৈ আহিব অ চোৱাৰ চাওঁ কি চাইছা চাওঁ ইউডিটো কমেন্ট দিছি জানো না ভাল 95,000 টাকা ওলাই গৈছে মোৰ চাবিনে চাব দে এই ইয়াৰ লগত নাই মোৰ ফাইট হৈয়ে থাকে জালা দুনিয়াত এই সুপাৰমেন কেপ্টেন আমেৰিকা থৰ মাইথং কি মাইথং বোলে কিবা ঔ মানে কচোন কি শুন মই ভাবছো যি আজিৰ পৰা ভ্লগত এনে ৰিয়েল গালিকেইটা নেদো আমি নিজে ভাষা উৎপন্ন কৰি
মানে সিগলা গালি দিম আৰম্ভণি এক দি আৰম্ভণি তেল খাওঁ তেল খাওঁ বুলি ক'লে লগত খাওঁ শুনি খাওঁ এই ৰকত খাওঁতো সেতি গালি হৈ যায় আৰু মই ইমান গালি কিয় কৈছোঁ মই গালি বোলে নেদো বোলে মই মই যাওঁ আহাৰ লগত থাকি বয়া হ'লো মই কি চেট এ ৰ চকু তকু থাপৰম নালগিবি হাও হাও হে ৰখো ৰখো হে সালা হাও হাও ও চি হেই হ'ব মানে কেছটো কি হৈছে জানে না গাইছ এই যি বহি আছে এই খঙতে বহি আছে সি আৰম্ভৰে মানে কেছটো কি হৈছে ইয়াৰ এক্সটোৰ লগত বোলে ই কথা পাতি থাকে গুৰু মাৰিম মই আছে দতে আৰু সি ধৰে 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 অ নালগে নালগে কাজিয়া কৰবা নালগে কাজিয়া ইয়াই 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 এ কাজিয়া নকৰবি নকৰবি ইয়াই 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 তোৰ তিৰিক মেকাই বলে লৈ যাব যদি কি ভাল কৰি একলি দই অ কেমেৰামেন নে ঘৰ দাইছ নেটবি নেটবি মোৰ গাড়ী আছে ইয়াক মাৰা মোৰ গাড়ীত নামাৰবি অ মাৰ মাৰ ইয়া কিয় বাগৰা বাগৰি কৰাই বাগৰা বাগৰি কিয় কৰা আৰু কাইছা ৰাখছা লাগ মানে দি তাই কন্টেন্ট বেছি আৰু লাগে বোলে আন নালগে আৰু আন নালগে আৰু হ'ব মিনিমাইজ মিনিমাইজ সেই কৰি দি অ লগ কৰি দি অ চুমা দি চুমা অ লগ কৰি দি হেণ্ডছেক দি হেণ্ডছেক দি হেণ্ডছেক দি হাউ চালা ই এনে মাৰি খাই নেকি মে তো সেয়া গাইছ ফাইনেলি কাইজা চাইজা চেছ হ'ল ইয়াৰ ৰজাৰ কাটছো অজাৰ কাটছো ইয়াৰ ৰজাৰ কাট অজাৰটো কাট ৰ কি গে বালি কি গে হাউ চালা মোৰ লগৰ কেইটা চব গে চালা হেই চ গাইছ আজিকালি এইখিনিয়ে বেছি আৰু একো নকওঁ মানে অলপ চিনচিয়াৰ থাকিব যাতে মাইণ্ডত ইমান প্ৰেছাৰ চেছাৰ নাথাকে এনজয় কৰি থাকিব ফূৰ্তি কৰি থাকিব গালি চালি দি থাকিব আমাকো বেলেগকো চবকো নিজেও গালি খাব টেনশ্যন নাই আৰু এনেহেন কাম কৰিব যাতে মানুহ একজন মানুহে কয় যি কিবা কৰছি বুজি পাইছে না খেতি হওক বয়াই হওক বা ভালেই হওক আজিকালি কাৰণ আছে ফাৰ্ষ্টতে মানুহে এনেও যিমান ভাল কৰিলে বয়াটোৱে চাব চ' বাকী বেছি মহাত্মা গান্ধী নহওঁ তাৰে পাছত এতিয়া আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে আৰু বাকী কি কৰিব জয় শ্ৰীৰাম জয় শ্ৰীৰাম